हेलो स्टूडेंट तुम्हालोकर एकाडेमिक सेशन লৈ আহিছে এটা ডাঙৰ আপডেট তোমালোকৰ বৰ্তমান জন্তু এপ্ৰিল টু মাৰ্চ একাডেমিক সেশন চলি আছে এইটো এতিয়া চেঞ্জ হৈ আগৰ নিয়মত কৰিছে জানুৱাৰী টু ডিসেম্বৰ তো তোমালোকে চাব পাৰিছে নিউজ পেপাৰতো আপডেটটো দিছে তোমালোকৰ জন্তু বৰ্তমান এপ্ৰিল টু মাৰ্চ একাডেমিক সেশন চলি আছে এই সেশনটো ক্যান্সেল কৰি আগৰ জন্তু আছিল জানুৱাৰী টু ডিসেম্বৰ এই সেশনটো স্টাৰ্ট কৰিব এতিয়া বহুত ষ্টুডেন্টে সুধি আছিল যে যোনসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক 2026 দিব বা হাই সেকেন্ডাৰী এক্সাম দিব তেওঁলোকৰ এই একাডেমিক সেশনটো ফলো হ'ব নেকি তেনেকুৱা নহয় তোমালোকৰ এই একাডেমিক সেশন যোনটো আকৌ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে স্টাৰ্ট কৰিব এইটো তোমালোকৰ নেক্সট ইয়াৰ জানুৱাৰীৰ পৰাহে স্টাৰ্ট কৰিব কিন্তু বৰ্তমান হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক যোনটো এপ্ৰিল টু মাৰ্চ যেটো সেশন চলি আছে সেই সেশনটোৱে ফলো হ'ব আৰু তোমালোকৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এই সেশনটো নেক্সট ইয়াৰৰ পৰাহে আৰম্ভ হ'ব কিন্তু বৰ্তমান তোমালোকে যোনটো ক্লাছত আছা সেই ক্লাছতে থাকিব লাগিব তোমালোকৰ এই বছৰ যোনটো এপ্ৰিল টু মাৰ্চ একাডেমিক সেশন আছে বৰ্তমান সেই সেশনটোহে ফলো হ'ব আশা কৰো কথাখিনি তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিয়ে আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিওটোত এটা লাইক কৰি দিবা